নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ পাৰ্বিন ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি বনাম মই ঘৰতে গাজৰা কেনেকৈ বনাই আপোনালোকক দেখুৱাই আছোঁ। এইটো আপোনালোকে চাই ল'ব পাৰে। এইটো হৈছে কেৰি বেগটো ফাৰ্ষ্ট এনেকৈ কাটি এইখিনি বস্তু সন্মুখখিনি কাটি পেলাই ভাগ কৰি ল'ব লাগে। আচলতে আগৰখানি ভিডিঅ'ত দেখুওৱা নহ'ল বাৰু, আপোনালোকে কেনেকৈ এইবোৰ দেখিছোঁ। এইটো ছোৱালী আমাৰ উৎপাত চাওক, এটাই খেলা বস্তু। হাই গাইজ, কোৱা গুনো। কি খবৰ? চুমু দিয়া। অলৰেডি মই 2-3টা কৰা হৈ গ'ল বাৰু, আপোনালোকক এইটো দেখুৱাব নোৱাৰিলোঁ। এইটো ভিডিঅ'টো এইখিনি টাইমত বনোৱা নাছিলোঁ। এইটো এনেকৈ এনেকুৱা কৰি ল'ব লাগে। আৰু এনেকুৱা কৰি লোৱাৰ পিছত আপুনি এইটো ৰাউণ্ডকৈ কাটিব লাগিব। দুটা চাইড মানে সমানকৈ ৰাউণ্ড কৰি কাটিব লাগিব। অলৰেডি মই 3-4টা হৈ গ'ল বাৰু। এনেকুৱাকৈ কাটিব লাগিব। সেয়া চাওঁ, ছোৱালীক ধেমালি পুতলাক খাবলৈ দিছে হেনো। এইটো পুতলা কোনে দিছে? এইটো পুতলা ঋতিকাই। এয়া চাওক, এনেকুৱা হৈ গ'ল। এতিয়া মই এইখিনি বেজিৰে আপোনালোকে চাই থাকক। এয়া সম্পূৰ্ণ হ'লেই এটা বাকী আছে। সেয়া চাওক, সম্পূৰ্ণভাৱে হোৱা নাই বাৰু এইটো, আৰু আধা কাম বাকী আছে ইয়াত। এইটো চাওক, মোৰ গাজৰা হৈ গ'ল। কেনেকুৱা লাগিছে বাৰু আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। আপোনালোকে বেলেগ বেলেগ ধৰণৰো ইয়াত মণি দিব পাৰে, লগতে ইয়াত ওপৰত বেলেগ ধৰণৰো মানে শ্বপিং বেগৰ ওপৰত লগাই দিব পাৰে, বেলেগ কালাৰিং হ'ব, আৰু বেছি ধুনীয়া লাগিব। মই এনেকুৱাই বনালোঁ। আপোনালোকে কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ।